নমস্কাৰ আজি আলোচনাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয় তোমালোকৰ সন্মুখত লৈ আহিছো হেতু হৈছে যে প্ৰফিট বা লাভ প্ৰফিটক কিয় ব্যৱসায়ত লায়াবিলিটি বুলি গণ্য কৰা হয় ইয়া কিয় ব্যৱসায়ত এসেট বুলি গণ্য কৰা নহয় আমি এই বিষয়লৈ আগবঢ়াৰ আগতে এটা কথা স্পষ্ট কৰিলো যে আমি বিজনেস এন্টিটি কনসেপ্টৰ মতে কি পঢ়িছিলো বা কি শিকিছিলো যে এটা ব্যৱসায় আৰু তাৰ মালিকীস্বত্ব বিজনেস এন্ড ওনাৰশিপ আৰু টু সেপাৰেট এন্টিটি দুটা সম্পূৰ্ণ সুকীয়া অস্তিত্ব যেটো ইটো আনটোৰ পৰা স্বাধীন অৰ্থাৎ এটা ব্যৱসায় এটা বেলেগ অস্তিত্ব তাৰ মালিকীস্বত্ব এটা বেলেগ অস্তিত্ব এতিয়া কথা হল যে ব্যৱসায়টোত প্ৰফিট কেতিয়া হয় যেতিয়া ব্যৱসায়টোত মূলধনটো সঠিক ৰূপত ব্যৱহাৰ কৰে তাৰ পৰা ব্যৱসায়টোত প্ৰফিট বা লাভ জেনাৰেট হয় সো মূলধন কোনে আগবঢ়াইছিলে মালিকে সো প্ৰফিটৰ ওপৰত ফুল অধিকাৰ থাকে মালিকৰ মালিক হেজনকে কম যি মূলধন আগবঢ়ায় আৰু ব্যৱসায়টোৰ প্ৰফিট লছ সমানে ভাগ কৰি লয় এটা ব্যৱসায়টোত যেতিয়া প্ৰফিট হয় হেতু ব্যৱসায়ৰ কৰ্তব্য হেতু ব্যৱসায়ৰ দায়িত্ব যে সেই প্ৰফিটৰ পৰিমাণ বা সেই প্ৰফিট মালিকক দি দিয়া সো ব্যৱসায় পইণ্ট অফ ভিউৰ পৰা প্ৰফিটটো আৰ্ন হোৱাৰ পাছত সদায় মালিকক দি দিয়া হয় হেহে ব্যৱসায়ত একাউণ্টছত বিজনেছত প্ৰফিটটোক লায়াবিলিটি বুলি গণ্য কৰা হয় যেহেতু প্ৰফিটটো মালিকক দিবলগীয়া থাকে হে মালিক এজনো হ'ব পাৰে কেইবাজনো হ'ব পাৰে প্ৰফিটক কেতিয়াও এসেট বুলি গণ্য কৰা নহয় এটো এটা অত্যন্ত দৰকাৰী বিষয় যেটো আমাৰ বেছিভাগ ইন্টাৰভিউ বোৰ্ডত প্ৰায় খুদা হয় আশা কৰো তোমালোকে এই বিষয়টো গম পালা যে প্ৰফিট এসেট নহয় প্ৰফিট হল লায়াবিলিটি যদি তোমালোকে বিষয়টো বুজি পালা তেনেহলে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰিবা নমস্কাৰ